লাগছে যে কিলো। ওয়েলকাম বেক টু জনি ব্লগ। আৰু আজি মই আছো এখন ফাৰ্মত। ফাৰ্ম মানে হেকৰা ঠাই। তো মই হেকৰাত আছো আজি। তো এনেকুৱা মানে আপোনালোকক দেখাম বুলি ভাবি আছিলো এই ঠাইটো, আৰু আজি আহিছো শান্তনুৰ লগত ভিডিঅ' বনাবলৈ। তো চাওক ভিউ পইণ্ট কি ধুনীয়া। আৰু এইপিনে আছে বিল নেকি, বিল হয় এইটো বিল। আৰু এইবোৰ চাওক পঢ়ুৱা আছে, মজা। তো চাই থাকক আপোনালোকে ভিডিঅ'টো পিছলৈকে। কি ৰাস্তা হে, ৰাস্তাটো বাৰু ইমানো বেয়া বুলি নকওঁ, কাৰণ কিছু ঠাইহে বেয়া আছে, বাকী ইমানো বেয়া নাই। চাওকচোন শেষলৈকে চাই থাকক ভিডিঅ'টো। আৰু এইটো ৰাস্তাৰে গ'লে আপোনালোকে বহুত ইয়াৰে বেছি সবচে ভাল লাগে ইয়াৰ যোনটো ভিউ, তো আজিৰ ভিডিঅ'টো এনেকুৱাই আছিল। আপোনালোকে ভিডিঅ'বোৰ চাগে কেনেকুৱা পাইছে মই লাগে, এইটো কাৰণে বহুত ডাঙৰ এৰিয়া হয় এইটো। আপোনালোকে চাগে সেই কেমেৰাত ইমান ফ'কাছ নহ'ব ইমান। তো সেইটো ৰাস্তাটো জুম কৰি দেখাই আছো। এইটো ৰাস্তা হ'ল নগৰপেৰা ৰোডৰ, আৰু বেলি ঠিক ডুব যাওঁ অৱস্থা। আৰু তো পথাৰৰ মাজত ইমান গছ আছে, গছৰ তলে তলে এইটো লাজুকী লতা। চাব ইয়াৰ এটা হেৰি আছে, মানে চুই দিলেই চাপ খাই যায়। তো এয়া আচ্ছা, তো আপোনালোকে যদি পিকনিক কৰোঁ বুলি ভাবে, ইয়াৰে ওচৰৰ মানুহ হয়, তেতিয়াহ'লে ইয়াতে পিকনিক আচলতে ধুনীয়া জেগা। পিকনিক খায় আৰু ইয়াতে পিকনিক খাব পাৰে, আৰু ঠাইটো ভাল লাগে। ইয়াতে চাগে পাৰ্মিশ্যন একো ল'ব নালাগে না, ল'ব নালাগে। তো এইখিনিয়ে আৰু। তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। আৰু আপোনালোকে যদি নতুন ভিডিঅ' বা এনেকুৱা ভাল ঠাই চাব খোজে, তেতিয়াহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব। আৰু আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে, তেতিয়াহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। বাহ, বেলেগ ঝাটকা দিয়ে দেই।